জীৱন কচু পাতৰ পানী বুলি কয়, জীৱন জানানে কালৈ কোনো ৰয়, নদী সদায় সাগৰলৈহে বয়, ময়ো চাগে আনলে নহয়। ঐ হাতে খোৱা বাপৰে বা, কি গান গাব লাগিছ তুমি? নাই, এনে ট্ৰাই কৰি আছো গাব। হয় নেকি? দে ট্ৰাই কৰি থাক। জীৱন কচু পাতৰ পানী বুলি কয়, জীৱন জানানে কালৈ কোনো ৰয়। কি গান গাইছ বেং খোৱা? নাই ছাৰ, এনে ট্ৰাই কৰি আছো ছাৰ অলপ। ছাৰ গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। পিছে তোমালোকৰ কি খবৰ? মোৰ খবৰ ইমান ভাল নহয় ছাৰ। মোৰো খবৰ ভাল নহয় ছাৰ। কিয়? পিকনিক খাব যাব নাপালো আকৌ, তাৰ কাৰণে। হয় নেকি? ঘৰতে খাবা দে নতুন বছৰত। পিছে বেং খোৱা তোমাৰ কিয় বিয়া? ময়ো পিকনিক খাব যাব নোপোৱাৰ কাৰণে বেয়া ছাৰ। বাৰু এতিয়া ক্লাছ আৰম্ভ কৰো ন? হয় ছাৰ, কৰক ছাৰ। প্ৰথমতে বেং মৰা তুমি কোৱাচোন 5বিধ ফলৰ নাম। মাষ্টৰজন মুখে পালে, সাপে খুব দেখা নাপালে, মুখে ফাঁচ কৰিব পালে। এৰা কি ভাবি আছা? কবা নাই? ছাৰ কৈ আছো। কোৱা। ছাৰ 5বিধ ফলৰ নাম হৈছে চৰাই মাংস, হাঁহৰ মাংস, লোকেল মাছ, ব্ৰইলাৰ মাংস আৰু চয়াবিন ছাৰ। ঐ গুৰু, কি ফলৰ নাম কলিও তুমি এইবোৰ? হয় ছাৰ, এইবিলাক ফল নহয় নেকি ছাৰ? ফলে হয় না। কেনেকে ফল হ'ল আৰু? এতিয়া খাব পায় ন, সেইটো কাৰণে ফল বুলি ক'লো। ঠিক আছে, এইবাৰ সাপে খোৱা তুমি কোৱাচোন। সোধক ছাৰ। কোৱা 5বিধ ৰাতি ঘূৰি ফুৰা প্ৰাণীৰ নাম। হয় ছাৰ, কৈ আছো। 5বিধ ৰাতি ঘূৰি ফুৰা প্ৰাণীৰ নাম হ'ল জুবিন, পাপন, পুলক, ৰাকেশ আৰু কুসুম। আৰে গুৰুহঁত কি সুধি আছো, কি উত্তৰ দি আছা তোমালোকে? ছাৰ আমাৰ উত্তৰটো শুদ্ধ ছাৰ। বাৰু ঠিক আছে, এইবাৰ গম পাম ৰবা তোমালোকে কি কোৱা। আগবাঢ়ক ছাৰ। সাপে খোৱা তুমি এটা কবিতা মাতাচোন। ছাৰ মাতি আছো। মই হ'ম জৱাহৰলাল নেহৰু, কৰাণী তৰাৰে সাগৰ সাঁতুৰি, আৰু এতিয়া ঘৰৰ ওচৰত থকা সৰু নদীটোকে পাৰ হ'ব নোৱাৰো। হৈছেনে ছাৰ? মাতি যোৱা। ঠিক আছে। মই হ'ম গান্ধীজীৰ দৰে সদায় অহিংসা পথত ল'ম, অহিংসা পথেৰে জগত জিনিম, আৰু হাতত এটা 9mm পিষ্টল ল'ম। মই হ'ম কনকলতা, অসমখনক কৰিম আৰু ভোংলা গোটা। ৰাম কি কবিতা মাতিলা তুমি? বাপৰে বাপ। কেনে হৈছে ছাৰ? কেনে হৈছে সুধিবা আহিছা? এইটো কবিতা হ'ল নেকি তোমাৰ? এইবোৰ বাদ দিয়া। এইবাৰ বেং খোৱা তুমি কবা, মই এটা শব্দ কম, তুমি তাৰ বিপৰীত শব্দ কবা। ঠিক আছে? মানে ছাৰ বুজা নাই। মানে মই কিছুমান শব্দ কম, তুমি তাৰ ওলোটাটো ক'ব লাগে। উল্টা শব্দ? ঠিক আছে বাৰু, ট্ৰাই কৰিম। মই দিন বুলি ক'লে তুমি ৰাতি, মই ছোৱালী বুলি ক'লে তুমি ল'ৰা, ঠিক এনেধৰণৰ। ছাৰ হ'ব ছাৰ। কম নে? নকম নে? কম। নকম। ৰনা, মই ষ্টাৰ্ট কৰাই নাই। মই খতম কৰি দিলো। তেৰি তুমি বুজাই নাই। তুমি গোটাই বুজিলে। ৰনা, মোক ষ্টাৰ্ট কৰিব দিয়া। ৰনা, মোক খতম কৰিব দিয়া। ৰাম, তুমি কিয় বুজা নাই? ৰাম, তুমি কিয় বুজিছা? তুমি মানে ষ্টাৰ্ট কৰি দিলি। আপুনি মানে খতম কৰিয়ে দিলে। অলপ টাইম মনে থাকচোন। আপুনি অলপ টাইম বকি থাককচোন। ৰাম। খাম। মনে থাক না। আপুনি কৈ থাকক না। বাপৰে, মোক আগতে ক'ব দে।
বাপৰে মোক আগতে শেষ কৰিব দে তই একো বুজা নাই আপুনি চব বুজিছে কিবা এটা কৰিব লাগিব কিবা এটা খাব লাগিব ৰ না ক না তোৰ মূৰটো আপোনাৰ ভৰি দুখন উফ ৰাম হে ভগৱান ননচেন্স গুড চেন্স গৰু চালা মানুহ চালা এ ভগৱান এ শয়তান তই কিয় হাঁহিছ আপুনি কিয় কান্দিছে মনে মনে থাক কৈ থাক ননচেন্স গুড চেন্স এক চৰ মাৰি দি মুখত চুমা এটা খাই দিম কপালত চুপ থাক কৈছো নহয় কৈ থাক কৈছো নহয় এৰা নোৱাৰো আৰু তোমালোকক পঢ়াব মই যাওঁ আৰু এতিয়া নোৱাৰো বাপৰে বাপ উফ ৰাম 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 ঐ সাপে খোৱা গ'ল ছাৰে পলাই গ'ল ব'লা আমিও যাওঁ তেনেহ'লে ব'লা